এতিয়া আমি ধুনীয়া এটা পৰিৱেশৰ মাজত আছোঁ। এতিয়া আছোঁ আমাৰ গাঁওখনত, মানে গাঁওখন আমাৰ ঘৰৰ লগতে এয়া ধান খেতি পৰিৱেশ আপোনালোকে চাব পাৰে। আমাৰ ঘৰৰ পিছফালে পথাৰে আপোনালোকে চাব পাৰে ধান খেতি। এইখন এখন বিশাল পথাৰ, এই ধান খেতিয়ে ইয়াত মানে গোটেই মানুহে ৰাইজে গোটেই ধান খেতিয়ে কৰে আৰু আপোনালোকে ধান খেতি চাব পাৰে। এতিয়া দুৰ্গা পূজা আহি আছে আৰু দুৰ্গা পূজা মানে আৰু দুমাহমান আছে। দুৰ্গা পূজাৰ ইয়াৰ সময়ত থুৰ আহিব, ধানৰ থুৰ আহিব লাগিব। লক্ষী পূজা, কালী পূজাৰ পিছত এয়া আহিনো মানে কালী পূজাৰ পিছত ধান কাটিবলগীয়া হ'ব, কাটিব পাৰিব। আৰু ইয়াৰ আৰু দাদা আছে লগতে, আৰু এইটো আমাৰ ঘৰ, এইটো আমাৰ বাৰীৰ পিছফালে মানে গোটেইখন এখন পথাৰ, বিশাল পথাৰ। ইয়াত ধান খেতি, এইখনে বাৰীখন যোনখন দেখিছে সেইখনে ঘৰ। আৰু এয়া মানে পথাৰৰ মাজত আমি দুইটা আহি পেলাই ইয়াত ধান খেতিৰ মানে মনোৰঞ্জন লৈ আছোঁ, ভাল লাগে। এতিয়া বিশেষকৈ ইভিনিং টাইমত বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, আৰু বহুত দিন ভ্লগ ভিডিঅ' বনোৱা নাই, তো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ ভ্লগ ভিডিঅ' বনোৱাৰ। আপোনালোকে চাই যাব, মই নতুন ভ্লগ দিয়াৰ চেষ্টা কৰি যাম। আপোনালোকে চাই মৰম ভালপোৱা অলপ দিব। আৰু এতিয়া আজিৰ পৰা, আৰু আজি বিশেষকৈ মনসা পূজা মানে আজি পাতিলে, আৰু বিশেষকৈ মোৰ ভিডিঅ' ক্লিপ লোৱা নহ'ল মনসা পূজাৰ। মানুহে পাতিলে আৰু সন্ধিয়ালৈকে আৰু আয়োজন কৰিছে, হ'লেও মই ক্লিপ কিছুমান নল'লোঁ, সেইকাৰণে বেয়া নাপাব, আপোনালোকক দেখাব নোৱাৰিম। তো এয়াই আৰু ধান খেতিৰ মাজত ইভিনিং টাইম, এতিয়া ইভিনিং মানে সন্ধিয়াই হ'ব আৰু বেলি ডুবু অৱস্থা। আৰু এই ডুবু অৱস্থাত পথাৰৰ মাজত আহি বোলো নাই, এটা পৰিৱেশৰ চিনাৰী, কি ধুনীয়া এটা চিনাৰী আপোনালোকে চাওক, গ্ৰীণ একদম গোটেই পথাৰখনে গ্ৰীণ, ভাল লাগে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। এটা সৰু ভিডিঅ' আছিলে, আৰু আজিৰ পৰা মই আপোনালোকক বেষ্ট দিবলৈ চেষ্টা কৰি যাম।